Welcome to my Dipjyoti Vlog channel. চাওক আপোনাৰ যদি মোবাইল ফোনটো কেতিয়াবা পানীত পৰি যায় বা এক্সিডেণ্টত পৰি গ'ল তেতিয়া কি কৰিব মই আপোনালোকক কেইটামান টিপছ দিম যিকেইটা আপোনালোকে ফলো কৰিলে আপোনাৰ মোবাইল ফোনটো ভালে থকাৰ এটা সম্ভাৱনা আছে বলক আমি ভিডিঅ'টো আৰম্ভ কৰোঁ এক নম্বৰতে কি কৰিব আপোনাৰ মোবাইল ফোনটো যদি পানীত পৰি গৈছে পানীৰ পৰা উঠাই আনি কি কৰিব মোবাইল ফোনটো পোনপ্ৰথমতে অফ কৰি দিব পাৱাৰটো আমাৰ হেখিনিতে বহুতে ভুল কৰে যে মোবাইল ফোনটো পানীৰ পৰা উঠাই আনি অন হৈছে না ঠিকে আছে না চাবলৈ চেষ্টা কৰে তেনেকা নকৰিব তেনেকা কৰিলে কি হয় আপোনালোকৰ মোবাইল ফোনটোৰ যি ভিতৰত যি মাদাৰবোৰ্ড আছে তাত পানী সোমাই যিটো পজিটিভ আৰু নিগেটিভ আছে সেইটো শ্বৰ্ট চাৰ্কিট কৰে ফলত কি হয় আপোনাৰ মোবাইল ফোনটো ব্লাষ্ট হৈ যোৱাৰ সম্ভাৱনা আছে গতিকে তেনেকুৱা নকৰিব যদি মোবাইল ফোনটো পানীত পৰাৰ পিছত অন হৈ আছে অফ কৰি দিয়ক আৰু যদি অফ আছে তেতিয়াহ'লে তেনেকৈ থাকিব দিয়ক দুই নম্বৰতে কি কৰিব আজিকালি মোবাইলবিলাকতো বেটাৰী চেটাৰী খুলিবই নোৱাৰি যিবিলাক বস্তু খুলিব পাৰি যেনেকৈ ধৰক মেমৰি কাৰ্ড চিম কাৰ্ড এইবিলাক চব খুলি পেলাই কি কৰক ৰ'দত শুকাবলৈ দিয়ক ক'ত শুকাব দিব এই মস্ত ৰ'দত শুকাবলৈ নিদিব যেনেকৈ ধৰক এই ফেনৰ বতাহত তেনেকুৱা ধৰণৰ বতাহত শুকাবলৈ দিয়ক তিনি নম্বৰতে কি কৰিব আপোনালোকৰ ঘৰত যে চাউল থোৱা টেমা আছে বা টেমা আছে সেইবিলাকত কি কৰক তাৰ ভিতৰত ভৰাই মোবাইলটো আৰু বেটাৰীটো ভৰাই থৈ দিয়ক চাউলে কি কৰিব আপোনাৰ মোবাইলৰ যিমান পানী আছে সেই পানীখিনি শুহি ল'ব ফলত আপোনাৰ মোবাইল ফোনটো শুকুৱাত সহায় কৰিব যদি আপোনাৰ মোবাইল ফোনটো 2 ঘণ্টামান ধৰি পানীত পৰি আছে তেতিয়া কি হ'ব তাৰ ভিতৰৰ পাৰ্টবিলাক চব বেয়াই হৈ যাব তেতিয়া তেনেকুৱা মোবাইল আৰু ভাল নহয় যদি ভিডিঅ'টো ভাল লাগিল শ্বেয়াৰ কৰি দিয়ক আৰু মোৰ চেনেলটো ছাবস্ক্ৰাইব কৰিবলৈ নাপাহৰিব থেংক ইউ ধন্যবাদ।